ব্যাপক ৰূপত চলিছে নিৰ্বাচনৰ গৰম বতাহ। প্ৰতিদিনে আমি আপোনালোকলৈ লৈ আহিছোঁ অসমৰ বিভিন্ন সমষ্টিৰ সাধাৰণ ৰাইজৰ মনৰ খবৰ। বৰ্তমান আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক দিগন্তৰ সৈতে। হয় দিগন্ত, বৰ্তমান আপুনি ক'ত উপস্থিত আছে আৰু নিউজ লাইন এনিৰ দৰ্শকসকলক কি জনাব? দিগন্ত, মই আজি উপস্থিত আছোঁ নাজিৰা অন্তৰ্গতৰ মাইবেলাৰ বাগানৰ সোঁ মাজত। আপোনালোকক মোৰ প্ৰতিবেদনৰ আগতে এটা কথা কৈ থওঁ, যিহেতু আগৰ প্ৰতিবেদনত আপোনালোকক আমি এটা বাতৰি আপোনালোকক প্ৰকাশ কৰিছিলোঁ। বাতৰিটো প্ৰকাশ হোৱাৰ পিছতেই মোক বহু বাগানৰ পৰা ফোন আহিছে। তেওঁলোকে কৈছে আহক, আমাৰ মনৰ কিছুমান কথা ক'বলগীয়া আছে, আপোনাক আমি ক'ম। ঠিক তেনেকৈ আজি সেই মৰ্মে মই উপস্থিত হ'লোহি আপোনাৰ মাইবেলাৰ বাগানৰ মাজত। এটা কথা, দৈনিক আমি শুই উঠিয়েই প্ৰথম এজন মানুহে খাবলৈ বিচাৰে একাপ চাহ, আৰু সেই কাপ চাহ আমি ক'ৰ পৰা পাওঁ? এজন চাহ শ্ৰমিকে দৈনিক পুৱাৰ পৰা গধূলিলৈকে মূৰৰ ঘাম মাটিত পেলাই ৰ'দ বৰষুণ একাকাৰ কৰি যি কষ্ট কৰে, আৰু সেই চাহকাপে প্ৰত্যেকজন ব্যক্তিয়ে ৰাতিপুৱা খাবলৈ সেৱন কৰে বা পায়। আমি পোনে পোনে যাব বিচাৰোঁ তেওঁলোকৰ কথা জানিবলৈ, তেওঁলোকে কেনেকৈ আছে চাহ বাগানত, আৰু তেওঁলোকে প্ৰথমতেই কি ক'ব, তেওঁলোকৰ পৰা আমি কিছুমান প্ৰশ্ন সুধিম, তেওঁলোকে আমাক উত্তৰ দিব। আমি পোনে পোনে গৈছোঁ। আমাৰ এজন শ্ৰমিক আছে, তেওঁ ইউনিয়নৰ যুৱক নহয়, তেওঁ এজন চাহ শ্ৰমিকৰ এজন কাম কৰা লোক। আপোনাক আমি পোনে পোনে সুধিব বিচাৰিছোঁ, এইখন চৰকাৰৰ পৰা আপুনি বৰ্তমান কি সা সুবিধাখিনি পাইছে কওক? এইখন চৰকাৰৰ পৰা আমি বাগানতে একো সুবিধা পোৱা নাই এতিয়ালৈকে। আৰু যিখিনি আছিলে বাগানৰ আগতে কিছুমানে লকডাউনত থকা অৱস্থাত কিছুমানক দিলে 500-500কৈ পইচা বাগানত দিলে বিলাই বা ষ্টাফখিনি আনি। বাকীটো আৰু একো দিয়া নাই। বাকী গোটেইটো কষ্ট পালে আৰু লকডাউনৰ ভিতৰত থাকি। আৰু এতিয়া যিখিনি কষ্ট কৰা হৈ আছে, এতিয়া দৰমহা পাতিৰ কাৰণে এদিনৰ সময়মতে পোৱা নাই। কেতিয়াবা 5 দিন 6 দিন বাকী থাকি গৈছে দৰমহা পাবলৈ। আকৌ আমাৰ এই ছাৰ্ভিচ ষ্টাফৰ যিখিনি দৰমহা, সেইখিনিও আমাৰ টাইমত হোৱা নাই। কেতিয়া 5 তাৰিখ 6 তাৰিখ সোমাই গৈছে, কেতিয়া 10 দিনো পাৰ হৈ গৈছে। বৰ্তমান যিখন চৰকাৰ আছে, এই চৰকাৰখনক লৈ আপোনালোকৰ শ্ৰমিকসকল সুখী হয়নে? এতিয়ালৈকে চাহ শ্ৰমিক সুখী হোৱা নাই। কিছুমানে পাইছে, কিছুমানে পোৱা নাই। এতিয়া তেনেকুৱাকৈ চলি আছে। আৰু যিহেতু ইলেকশ্যন আহি আছে 27 তাৰিখে, আপোনালোকে কেনেকৈ এখন চৰকাৰ বিচাৰিব, যিখন চৰকাৰে আপোনালোকৰ যে সা সুবিধাখিনি সম্পূৰ্ণ আপোনালোকে পোৱা মতে দিব পাৰিব? কেনেকুৱা এখন চৰকাৰ আপোনালোকে মনে বিচাৰে? এতিয়া যিখন চৰকাৰে আমাক ভালকৈ সা সুবিধা দিব, সেইখিনি চৰকাৰে আমি বিচাৰিম। বৰ্তমান যিখন চৰকাৰ, এইখন চৰকাৰক লৈ আপোনালোকৰ সুখী নহয়? এতিয়ালৈকে তেনেকুৱা হোৱা নাই। আৰু হয়, আমি প্ৰতিখন বাগানতেই এনেকৈ যোৱা হৈছে। প্ৰতিজন আমাৰ চাহ শ্ৰমিকৰ মনৰ কথা জানিবলৈ আমি আগবাঢ়ি গৈছোঁ। তেওঁলোকে প্ৰতিজন শ্ৰমিকেই কয় এইখন চৰকাৰলৈ সুখী নহয়। আৰু আছে আমাৰ লগত ব্যক্তি, আমি তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। পোনে পোনে কাম কৰি বৰ্তমান এইখন চৰকাৰক লৈ আপুনি সুখী হয়নে? এইখন চৰকাৰৰ পৰা আমি এতিয়ালৈকেতো সুখী হোৱা নাই। বৰ্তমান আমাৰ যি চৰকাৰে আমাক 5 বছৰ আগত আমাক কৈছিলে যে আমি এইখন চৰকাৰে তোমালোকক সহায় কৰা, বৰ্তমান ভূমিগোটত তোমালোকে জিকাই দিয়া 351 টকাৰ হাজিৰা কৰিম বুলি ক'লে। কিন্তু এতিয়া 5 বছৰ কাল শেষ হৈ আহিছে, যাওঁ হৈ আহিছে। গতিকে এতিয়ালৈকে আমি 351 টকা পইচাটো আমি হাজিৰাটো নাই পোৱা। আৰু ভূমি পটা কৰি দিম বুলি ক'লে, আজিলৈকে আমি ভূমি পটাটো পোৱা নাপালে চৰকাৰে। গতিকে চৰকাৰক ভোট দি চৰকাৰে যেতিয়া ৰাজা হিচাপ বহি যোৱাৰ লগে লগে আমাক এতিয়ালৈকে সেইখিনি চিন্তা কৰিব নহয় আৰু নাই কৰা আৰু দিয়া হ'লে আমি চৰকাৰক কোৱা আমি এইখিনি পাইছোঁ বুলি। বাগানৰ ফালৰ আমি কৈছোঁ 351 টকা মাজে আমাৰ লাগতীয়া। আমি এতিয়া ইমান কষ্টত বাগানত জংঘল ঝাৰত কাম কৰি জোখে বাখৰে সাপে খুটে বাগান বাঘবোৰ থাকে, এইখিনি থাকি ইমান কষ্ট কৰি 351 টকা হাজাৰ পাওঁ বুলি আমি চৰকাৰক আমি সহায় কৰিছিলোঁ। বৰ্তমান এতিয়ালৈকে চৰকাৰে যি 5 বছৰ কালি যাওঁ হৈ আছে, হৈ থকা অৱস্থা আজিলৈকে আমি এইটো পোৱা নাই। আপোনালোকে পোৱা নগ'ল? নাই। এতিয়া আহি থকা দিনকেইটাত কি ক'ব? যিহেতু আপোনাৰ ইলেকশ্যন আহি আছে, আহি থকা দিনকেইটা আপোনাৰ ফালৰ পৰা কি ক'ব চাহ শ্ৰমিকসকলক? এইখনে কি ক'ব, এতিয়ালৈকেতো পোৱা নাই। আৰু এইটো 351 টকা আমাৰ হ'ল কি, আমাৰ সুবিধাটো আমাক লাগে, বাগানৰ সুবিধাটো যে চাহ শ্ৰমিক মানুহ আমি চাহ শ্ৰমিক হিচাপে আপোনালোকৰ বাগানৰ সুবিধাটো আপোনালোকে পোৱাটো বিচাৰে? কথা এইটো।